স্মৃতি আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই ইউনিভাৰ্চিটিলৈ যাম। এতিয়াতো লকডাউন, মই কেনেকৈ যাওঁ, কাৰ লগত যাম, আপোনালোকক সকলোখিনি দেখুৱাই যাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পাই গ'লহি মোক নিবলৈ। ৰাস্তাত যাওঁতে দোকানবোৰ বন্ধ থাকিব যে, সেইকাৰণে ঘৰৰ পৰাই টালি টোপোলা বান্ধি লৈছোঁ। নাৰায়ণপুৰ বিহপুৰীয়া ৰাস্তাত ইমান ধুনীয়াকৈ পদুম ফুলবোৰ ফুলি আছে, আপোনালোকে চাওকচোন। গোটেই পথাৰখন পদুম ফুলেৰে ভৰি আছে, বগা বগা হৈ আছে, ইমান মৰম লাগিছে নহয়। নাৰায়ণপুৰ পাই গ'লোহি। এইফালে যায় গহপুৰ, আমি সেইফালে নাযাওঁ। আমি এতিয়া যাম অৰুণাচল ভোগপুৰ হৈ। ৰৈ আছোঁ, আমাৰ আৰু ফ্ৰেণ্ড আহি আছে। এতিয়া লগ পালোঁ, আহি আছোঁ, ভিডিঅ' কৰা নহ'ল। এয়া পথালি পাহাৰ টলগেট পালোহি। সেই আগত গৈ থকা গাড়ীখন সিহঁতৰ। আমি যেনেকৈ জীয়াই থাকিবলৈ ভাত খাওঁ, তেনেকৈ গাড়ীখনকো লাগিব চলিবৰ কাৰণে, গতিকে তেল অকণমান ভৰাই লৈছোঁ। ন' মাস্ক ন' পেট্ৰল। আপোনালোকে পেট্ৰল পাম্পত অহাৰ আগতে মাস্ক পিন্ধি আহিব, নহ'লে আপোনালোকক তেল ভৰাবলৈ নিদিয়ে। এতিয়া ব'লক গৈ থাকোঁ আৰু। এয়া আমি পাই গ'লোহি হাৰমতি চাহ বাগান ফেক্টৰী। আমি হাৰমতি হৈ আহিলোঁ, বান্দৰদেৱা এদিন নাহিলেও। অলপ পাছতে চেক পোষ্ট পাম। এয়া পাই গ'লোহি। ইয়াতে পাছ দেখাব লাগিব। কৰোণা টেষ্ট ৰিপৰ্ট লৈ গৈ আছোঁ। দেখুৱালোঁ, আহিব দিলে। আমাৰ পাছ নালাগে বাৰু, আমি আইডেণ্টি কাৰ্ডখন দেখুৱাই আহিছোঁ। চেকিঙত আপোনাৰ নথি পত্ৰ শুদ্ধ হ'লে আপুনি অৰুণাচলত সোমাব পাৰিব, নহ'লে গেটৰ পৰাই বাই বাই। সেইফালে দৈমুখ যায়। এতিয়া আমি ইউনিভাৰ্চিটি যোৱা ৰাস্তাত যাম। ওপৰলৈ উঠিছোঁ আৰু। আপোনালোকে ভিউটো উপভোগ কৰক। পাহাৰৰ একা বেকা সেউজীয়া ৰাস্তা, গান এটা মনত পৰিছে। পাহাৰৰে একা বেকা বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে চকুত চকু পৰি জানৈ হ'ল চিনাকি, অ' গদা পানী মই যদি তায়ো ডালিমি। এনে গাই দিলোঁ আৰু। যেতিয়া মানে মেট্ৰিক চেট্ৰিক দিছোঁ আৰু তেতিয়া বনমামাৰ লগতে মই ফাৰ্ষ্ট টাইম ইয়াত ৰাজীৱ গান্ধী। এতিয়া লকডাউন যে, হোষ্টেল বন্ধ, সেইটো কাৰণে আমি লগৰ কেইজনী ৰুমতে থাকিম। সিহঁতে ৰুম লৈ থৈছে, তালৈ গৈ আছোঁ। সিহঁতে আহি পোৱা নাই, কিবা কৰোঁ এতিয়া। এয়া আমাৰ ইউনিভাৰ্চিটিৰ হোষ্টেল পাছফালৰ পৰা। সিহঁত পাই গ'লহি, এতিয়া লগে ভাগে আমি গৈ আছোঁ। আহিলৈ আৰু ভিডিঅ' নবনালোঁ, এতিয়া সিহঁতে কিবা কিবি লৈ আনিছিলে, মিলাই মেলি খাইছোঁ আৰু চবেই। চাই থাকক আপোনালোকে। খাই বৈ উঠি চবেই ভাবিলোঁ ইউনিভাৰ্চিটিলৈ যাওঁ, বহুত দিন ইউনিভাৰ্চিটিখন দেখা নাই। ওলাই আহি ৰুমৰ ফ্ৰণ্টত চাওক, ইমান মৰম লগা এই কুকুৰ পোৱালিকেইটা। এয়া আমাৰ ডগ লাভাৰ দীপশিখা। ৰুমৰ ফ্ৰণ্টতে এয়া পাৰিজাত ফুল কলি পেলাইছেহে মাত্ৰ, নাইট কুইন বুলি কয়। মুখখন বহুত ডাঙৰ ডাঙৰ আমাৰ যে। ৱেলকাম টু ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি। আগৰ এটা ভিডিঅ'ত দেখাইছিলোঁ আমাৰ ইউনিভাৰ্চিটিখন, কিন্তু দুৰ্ভাগ্যবশতঃ ভিডিঅ'টো ডিলিট কৰিবলগীয়া হ'ল। এই যে বিল্ডিংটো দেখিছে, সেইটো আৰ্টছ বিল্ডিং হয়। ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠা কালৰ পৰা এইটো বিল্ডিং আছে। তাত হিন্দী ডিপাৰ্টমেণ্ট আছে, ইংলিছ ডিপাৰ্টমেণ্ট আছে, মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট আছে। ব'লক আমাৰ ইউনিভাৰ্চিটিখন যিমান দূৰ পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। সেইফালে এডমিনিষ্ট্ৰেটিভ ব্লক আছে। এইটো ৰাস্তাই যায় VC কলনীলৈ। এইটো PhD স্কলাৰ হোষ্টেল। এইটো আণ্ডাৰগ্ৰাউণ্ড হয় হোষ্টেলটো। পৰিৱেশটো ইমান ধুনীয়া লাগিছে, চাৰিওফালে সেউজীয়া আৰু আকাশখন চাওকচোন, ইমান ধুনীয়া লাগিছে। বেলিটো ডুবু ডুবু হৈছে আৰু এইটো সময়ত আকাশখন চাই মোৰ বৰ ভাল লাগে। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ কেনেকুৱা লাগে। সেইটো অডিটৰিয়াম হয়, ব্লু কালাৰটো।
আমাৰ ইউনিভাৰ্চিটিলৈ যোৱা ৰাস্তাত কাষতে এখন ৰেষ্টুৰেণ্ট আছে, তাত সোমালোঁ। এয়া তাত বিভিন্ন ধৰণৰ ফুল ৰুই থৈছে, বিক্ৰীও কৰে। আমি এনেই চালোঁ এপাক। এয়া চাওক, গোলাপ ফুল ইমান ধুনীয়াকৈ ফুলি আছে, ৰঙা গোলাপ। এয়া এন্থুৰিয়াম। ইয়াতে বিভিন্ন ধৰণৰ এন্থুৰিয়াম আছে, কিন্তু দামটো বহুত বেছি। মোৰ এনেকুৱা কিয় হয় মই নাজানো। ফুল থকা ঠাইলৈ গ'লে মোৰ এনেকুৱা লাগে যেন গোটেইবোৰ ফুল মই উঠাই আনিম, আমাৰ ঘৰত সজাই থ'ম। আপোনালোকৰো তেনেকুৱা লাগে নেকি? কমেণ্ট কৰি জনাব। এনেও যিহেতু নলওঁৱেই, গতিকে ফুলবোৰ চাই মনটো দুখ নলগালোঁ আৰু গুচি আহিলোঁ ওলাই। ইমান দিনৰ মূৰত আহিছা ইউনিভাৰ্চিটিলৈ, তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন? কেনেকুৱা লাগিছে মানে মনটোতো বহুত ভাল লাগিছে ফাৰ্ষ্ট অফ অল, আৰু তাৰপিছত দুখো লাগিছে যাতে আমি মানে নেক্সট কাইলৈ আকৌ যাব লগা হ'ল। আমি আহিছিলোঁ, প্ৰেক্টিকেল এক্সাম আছিলে কাৰণে আমি প্ৰেক্টিকেল এক্সামটো দিম কাইলৈ, আৰু আমাৰ হাৰ্ড কপিখিনি ছাবমিশ্যনো আছিলে। আৰু দুখ আহিছোঁ, ফূৰ্তি লাগিছে, কিন্তু কাইলৈ যামগৈ, দুখ লাগিছে। ইউনিভাৰ্চিটিৰ আৰু ভিডিঅ' আহি আছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।